এয়া যে আপোনালোকলৈ লৈ আছো চিকেনৰ ধুনিয়া ৰেচিপি এটা আৰু খাবলৈ বহুত বেছি সোৱাদ হয় একদম আৰু সহজ দে বহুত বেছি একো নালাগে এয়া মাংসত প্ৰথমতে মই দি ললো পিয়াজ তাৰে পাছত দিলো হালধি তাৰে পাছত দিলো এয়া মিঠাতেল তাৰে পাছত এয়া দিছো আপোনাৰ চিকেন মছলা তাৰে পাছত দিছো কাশ্মীৰী মিৰ্চ পাউডাৰ তাৰে পাছত দিছো এটাকে আটাইবোৰ ইনগ্ৰেডিয়েন্টছ দি ধুনিয়াকে মেৰিনেট কৰি থৈ দিম এয়া দিলো জালুকৰ গুৰি আৰু এয়া জিৰা ধুনিয়াকে মেৰিনেট কৰি মই থৈ দি 3 পৰা 4 ঘণ্টা সময় থৈ দি উলিয়াই আনলো নিমখ দিয়া নাছিলো তে পানী উঠি যায় যে সেই কাৰণে নিমখটো মই পিছত দিম ইয়া তেল গৰম হ'বলৈ দি ধুনিয়াকে পিস কৰিলো আলুবোৰ এনেকৈ অকমান ফ্ৰাই কৰিলো আলুটো ফ্ৰাই কৰিলে খাবলৈ টেষ্ট হয় যে তাৰ পাছত সেইখিনি তেলতে দি দিলো ফোৰণ আৰু কাটি লোৱা পিয়াজ এতিয়া পিয়াজখিনি একদম ধুনিয়াকে ৰঙচুৱাকে ভাজিম যেতিয়ালৈকে পিয়াজখিনি একদম ঢিলা হৈ যায় তাৰে পাছত ইয়াতে আদা নহৰু আৰু পিয়াজ জলকীয়াৰ পেষ্টটো ইয়াতে দি দিলো দি ভালকে লৰাই মানে ফ্ৰাই কৰিম তাছে এতিয়া যেতিয়া এইখিনি একদম ধুনিয়াকে ফ্ৰাই হৈ আহিব ইয়াতে মই এড কৰিম ইয়াৰ স্পেশাল ইনগ্ৰেডিয়েন্টছ খিনি আজি হেতু হৈছে পদিনা আৰু ধনিয়াৰ পেষ্ট এনেদৰে বনাই খাব দে বহুত বেছি খাবলৈ টেস্টি হয় আৰু একদম ইজি হয় বনা তাৰ পাছত এইখিনি কিন্তু অকনমান সময় মই ফ্ৰাই কৰিম দে তাৰ যেতিয়ালৈকে তেলটো ওপৰলৈ উঠি নাহে তাৰে পাছত এইয়া যে মেৰিনেট কৰি থৈছিলো চিকেনখিনি ইয়াতে এতিয়া দি দিম মই এইখিনি ভালদৰে লৰাম আৰু তাৰে আগতে অকনমান দি ল'ব লাগিব নিমখ কাৰণ নিমখটো মই আগতে দিয়াই নাছিলো নহয় পানী উঠি যায় কাৰণে সেই মেৰিনেট কৰোতে নিমখটো মই দি নথয় এয়া ধুনিয়াকে নিমখ দি এতিয়া ভালদৰে আটাইখিনি মই লৰাম আৰু যিমান সময় ফ্ৰাই কৰিম এটো কিন্তু মই জুইটো বেছিত ফ্ৰাই কৰিছো যে যেতিয়া অকনমান কেৰাহীত লাগিবলৈ ধৰিব তেতিয়া মই ঢাকনি লগাই তাক থৈ দিম আৰু এই দেখিছেনে ধুনিয়াকে পানী উঠি আহিছে হেয়া পানীৰে প্ৰথমে মাংসখিনি ধুনিয়াকে সিজি যাবলৈ দিম তাৰছত ধুনিয়াকে আপোনাৰ ফ্ৰাই কৰি থাকিম আৰু একদম সহজো হয় খাবলৈ বহুত বেছি টেস্টি হয় কাৰণ যিখিনি বস্তু সদায় ঘৰত থাকেই আমাৰ এয়া দেখিছে তেল পঙি আহিছে আহি এতিয়া মই ইয়াতে দি দিম এয়া ধনিয়া আৰু পদিনাৰ অকনমান বাসনটো তুলিয়াই লৈ পানীখিনি ইয়াতে মিক্স কৰি ইয়াত ঢালি দিলো মই এই কাৰণে অকন ৰঙচুৱা হৈছে তাৰে পাছত হৈ গল মোৰ আজি স্পেশাল চিকেন ৰেডি একদম সিম্পল কে এয়া চিকেন ভাত অকনমান পদিনাৰ চাটনি আৰু পিয়াজৰ আপোনালোকে বনাই খাবচোন দে খাবলৈ বহুত বেছি টেস্টি হয় আৰু বনাই খাই কেনেকুৱা লাগিলে মোক জনাব দেই তো আজি ভিডিওটো ইমানে নেক্সট ভিডিওত লগ পাম আজিলে বাই বাই